Hello dosto, welcome to my YouTube channel Nilutpol box. আজি এটা পুনৰ ভিডিও হইতে আপোনালোকৰ মাজলৈ আহিছো আশা কৰো ভিডিও চাই আপোনালোকে ভাল পাব আৰু আজি 15 আগষ্ট সকলোৱে জানে আজি স্বাধীনতা দিৱস প্ৰথমতে মই সকলোলৈকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ হিয়াব শুভেচ্ছা জ্ঞাপন কৰিলো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমাৰ দেশবাসী সোনকালে কোভিড-19 এই ভাইৰাছৰ পৰা মুক্ত কৰে যেন আৰু আজি আমাৰ বাবে জুনে দিনে ৰাতিয়ে কষ্ট কৰি আমাক সুৰক্ষাৰ বাবে লাগি থাকে তেওঁলোকৰ অলপ সন্মান দিবলৈ চেষ্টা কৰিম তবলক আমি ভিডিওটো দেৰি নকৈ আৰম্ভ কৰো এতিয়া ভাৰতবৰ্ষৰ সন্মান জাতীয় পতাকাখন সাইকেলত লগাই দিলো আৰু ইয়া পিয়ম আহিছে পিয়ম যাব মোৰ লগত তবলক এতিয়া আমি গৈ থাকো এয়া অভিনাশও আহিছে আমাৰ লগত অভিনাশৰ সাইকেলখন হেনো প্ৰেছ ওলালে সেইভাবে সি মোৰ সাইকেল চলাইছে মোৰ নহয় বাৰু ভন্টি সাইকেলখন চলাইছে আৰু আমি দুটা ইয়া ডাবল আহি আছো তো বলক গৈ থাকো আৰু সাৰবাদে সকলক ফ্ল্যাগ দিলো আৰু সাৰবাদে সকল বহুত মৰমিয়াল হয় আৰু সাৰবাদে সকলে আমাক চাহ খাই যাব কৈছে চাহটা আৰু চাহত কি দিছে চকচোন চক ইয়াত চাহটা খাই মেলি হৈ গ'ল এতিয়া আমি দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ যাম আৰু তাত পতাকা উত্তোলন কৰিব তাত চামগে কি হৈছে তো বলক या सब मार्शल आर्टर स्टूडेंट हेरी सफाई अभियान चलाय আছে दिल से सेलुट हेडक এতিয়া আমি পিটিসি স্টেডিয়াম পালোহি এতিয়া পতাকা উত্তোলন হ'ব চাওহক
এয়া প্ৰেটৰ বাবে ঘোঁৰাবোৰক ধুনীয়াকৈ সজাই আছে চক কি ধুনীয়াকৈ সজাইছে
চাই ভাল লাগিল লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এই ভিডিঅ' খুজি লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই জয় হিন্দ।